দুভাগে বনাই দেখুৱাম এই ভাজি দুখন এইখিনি লৈছোঁ বন্ধাকবিৰ তলৰ যিখিনি পেলাবলগীয়া পাত সেইখিনি লৈ লৈছোঁ আৰু এইখিনি লৈছোঁ ফুলকবিৰ তলৰ অংশখিনি পেলাবলগীয়াখিনিয়ে দুইখিনি আৰু দুইখন ভাজি সোৱাদ মই বেলেগ ধৰণে দেখুৱাম ৰান্ধি এইখিনি খাৰ দি ৰান্ধিম আৰু এইখন মই কেনেদৰে ৰান্ধিম ৰেচিপিটো যেতিয়া বনাম তেতিয়া ভিডিঅ'ত দেখি পাব বলক তেনেহ'লে এতিয়া বনাবলৈ আৰম্ভ কৰোঁ এয়া মই এইখিনি দুইখিনি কবি পাত এনেদৰে কাটি লৈছোঁ এইখিনি বন্ধাকবি পাতখিনি একদম মিহি কৰি কাটি ল'লোঁ আৰু বাকী ফুলকবিৰ যিখিনি ঠাৰি আছিলে সেইখিনি মই এনেকুৱা টুকুৰা কৰি লৈছোঁ একে মিহি মিহি কৰি লৈছোঁ এইটো ইমান বেছি ডাঙৰকৈ কাটিলেও খাবলৈ ভাল নহয় সেইকাৰণে টুকুৰা কৰি লৈছোঁ এটা সৰু চাইজৰ আলু লৈ লৈছোঁ লগত আৰু মই কেইটামান নিউট্ৰলা এনেদৰে লৈ লৈছোঁ তিয়াই পেলাই মই চেপি লৈছোঁ মই প্ৰথমে বন্ধাকবিৰ পাতখিনি বনাম এতিয়া সেইখিনি মই খাৰ দি বনাম কল খাৰ দি বনাম এতিয়া কেৰাহীখন গৰম কৰি ল'লোঁ তাৰ পাছত অলপ তেল দি লওঁ তেলখিনি গৰম হোৱালৈ মই অকণমান ৰৈ দিওঁ এতিয়া মই তেলখিনি গৰম হোৱাৰ পাছত এই থেতালি লোৱা নহৰু কেইফুটা তেলত দি লওঁ নহৰু কেইফুটা অকণমান ৰঙা কৰি ভাজি ল'ম ৰঙা কৰি ল'লে ধুনীয়া গোন্ধ এটা ওলায় নহৰুৰ খাৰ ভাজি তেনেও নহৰু দিলে ধুনীয়া গোন্ধায় আৰু নহৰু দিয়ে খায় খাৰ ভাজিত এতিয়া ৰঙা হোৱাৰ পাছত মই ফালি লোৱা কেঁচা জলকীয়া দুটাও দি লৈছোঁ আদাও দি ল'ম তেলতে থেতালি লৈছিলোঁ আদাখিনি অকণমান লৰাই লওঁ এতিয়া লৰাই লোৱাৰ পাছত এইখিনি মই কাটি লোৱা এয়া বন্ধাকবিখিনি দি ল'ম দি এইখিনি ধুনীয়াকৈ লৰাই এবাৰ লৰাই ল'ম সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু মই অকণমান চেনি দি ল'ম চেনি দিলে খাৰ ভাজিত ভাল হয় ৰংটোও ভাল হয় আৰু অকণমান মিঠা মিঠা উঠি পৰে এইখিনি ভালদৰে লৰাই মই ভাজি ল'ম আৰু সকলোৱে জানে খাৰত হালধি নিদিয়ে এইখিনি মই এতিয়া ঢাকোন এখন দি সিজিবলৈ দিম এতিয়া এইখিনি মই ঢাকোনখন আঁতৰাই এবাৰ লৰাই লওঁ লোৱাৰ পাছত মই এয়া খাৰ এইখিনি কল খাৰ আৰু আপোনালোকৰ যদি কল খাৰ নাথাকে চ'দা খাৰো দি ল'ব পাৰে খোৱা চ'দাটো এইখিনি এতিয়া মই দি লৈছোঁ এতিয়া মই ভালদৰে লৰাই এইখিনি সিজিবলৈ দিম ঢাকোনখন দি থ'ম দি এইখিনি সিজিবলৈ দিম ভাজিখিনি এয়া হৈ গ'ল খাৰ ভাজি বনাবলৈ বেছি সময় নালাগে পটককৈ সিজি যায় এয়া গলি গ'ল পূৰা গলি গৈছে ভাজিকণ আৰু জলকীয়াটো ভাঙি দিছোঁ মিঠা মিঠা জ্বলা এটা হ'ব ভাজিকণত খাবলৈ বহুত ধুনীয়া হয় এনেদৰে খাবলৈ এখন ভাজি আপোনালোকে এনেদৰে বন্ধাকবি পাতখিনি কি কৰে বনাই খাই চাগে নিশ্চয় যিসকলে নাখায় এনেদৰে বনাই খাই চাব বহুত খাবলৈ ধুনীয়া হয় এতিয়া বলক ইটো ৰেচিপি বনাবলৈ আৰম্ভ এতিয়া মই এই ফুলকবি ঠাৰিখিনি যিখিনি মই কাটি লৈছিলোঁ সেইখন ভাজি বনাম এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত মই অকণমান তেল দি লৈছোঁ লৈ নিউট্ৰলাকেইটা তিয়াই থৈছিলোঁ যে এইকেইটা মই অকণমান তেলত ভাজি ল'ম নিউট্ৰলাকেইটা অকণমান ভাজি ল'ব লাগে নহ'লে বৰ বেয়া গোন্ধ এটা ওলায় নিউট্ৰলাৰ পৰা এই গোন্ধটো যাবৰ কাৰণে অকণমান ভাজি ল'ম ৰঙা কৰি নিমখ আৰু অকণমান হালধিও দি লৈছোঁ বেছি নাভাজোঁ অকণমান ভাজি ল'ম এইকেইটা হৈ গ'ল ভাজি মই এইকেইটা এতিয়া কাঢ়ি লৈছোঁ এতিয়া মই আকৌ অলপ তেল দি লৈছোঁ তেলখিনি গৰম হ'ব দিম এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মই এই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি ল'ম তেলত এইখিনি অকণমান লৰাই ভাজি ল'ম
তাৰপাছত কাটি লোৱা এয়া নহৰুখিনিও দি লৈছোঁ। আদি কাটি লোৱা সৰুকৈ কাটি লৈছোঁ, আদাখিনিও দি লৈছোঁ। এইখিনি গোটেইখিনি মই অকণমান ভালদৰে ভাজি ল'ম ৰঙা হোৱাকৈ। এইখিনি ৰঙা হোৱাৰ পাছত মই 2টা কেঁচা জলকীয়া দি লৈছোঁ। লৈ এই কাটি থোৱা এইখিনি কবিৰ ঠাৰিখিনি আৰু লগতে আলুখিনি এইখিনিও দি ল'ম। গোটেইখিনি দি এতিয়া মই ভাজি ল'ম। অকণমান ভাজি লৈছোঁ। এতিয়া পাতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এই হিচাপ মতে মই হালধিও দি লৈছোঁ। অকণমান জিৰা গুড়ি দি লৈছোঁ আৰু অকণমান এয়া গৰম মছলাও মই দি লৈছোঁ। এইখিনি ভালদৰে গোটেইখিনি লৰাই মই সিজিব দিম। এইখিনি মই এনেদৰে অকণমান ভাজি লোৱাৰ পাছত সিজিবৰ কাৰণে ঢাকোনখন দি ল'ম। এতিয়া মই ঢাকোনখন দাঙি এবাৰ লৰাই এই ভাজি থোৱা নিউটলাখিনি মই দি ল'ম। দি পেলাই এইখিনিও ভালদৰে গোটেইখিনি লৰাই দিম আৰু ঢাকোনখন দি সিজিবলৈ দিম। এনেদৰে এতিয়া সিজিবলৈ দিম এইখিনি। এতিয়া মই ভাজিখন হৈছে নাই এবাৰ চাই লওঁ। এইখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া কবি ঠাৰিখিনিও সিজি গৈছে ধুনীয়াকৈ। এয়া ভাজিখিনি হৈ গৈছে। এতিয়া শেষত মই অকণমান ধনিয়া পাত কাটি লৈছিলোঁ, এই পাতখিনি দি ল'ম আৰু অকণমান এই ইলাচি আৰু ডালচেনি গুড়ি দি লৈছোঁ। এইখিনি দি লৈছোঁ। লৰাই ভাজিখিনি কাঢ়ি থ'ম। এনেদৰে আপোনালোকে বনাই খাইছে নিশ্চয়, আৰু যিসকলে খোৱা নাই এনেদৰে বনাই খাই চাবচোন। এইখন শুকান ভাজি হৈ পৰে নিউটলা আৰু এই কবি ঠাৰি দি খাবলৈ বৰ ধুনীয়া হয়। হৈ গ'ল ভাজিখন। মই এতিয়া এখন থালত ধুনীয়াকৈ উলিয়াই ল'ম আৰু সজাই দেখুৱাম আপোনালোকক। এয়া মোৰ 2খন ভাজি ৰেডি হৈ গ'ল আৰু 2খন ভাজিৰে সোৱাদ আপোনালোকে বেলেগ বেলেগ ধৰণে পাব। এইখন খাবলৈও অকণমান বেলেগ টেষ্ট খাৰ দিয়া, আৰু এইখনৰ খাবলৈও এটা ধুনীয়া মানে মুখত ধুনীয়া সোৱাদ আহে। মাংসৰ নিচিনাই লাগে প্ৰায়। শুকান মাংস ভাজিখন যেনেকুৱা লাগে তেনেকুৱা নিচিনাই লাগে। আৰু যিসকলে খোৱা নাই তেখেতসকলে এনেদৰে বনাই খাই চাবচোন। খাবলৈ বিৰাট ধুনীয়া হয় আৰু গৰমে গৰমে ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক পৰিৱেশন কৰিব পাৰিব আপোনালোকে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিবৰ বাবে ক্লিক কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।